নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ ওচৰত লৈ আনিছোঁ এক বিশেষ ইনফৰমেশ্যন, য'ত আপোনালোকৰ একেবাৰে ৰৈ থকা বা ৱেইট কৰি থকা ভাত চাই থকা যোনটো আপোনালোকৰ ইনফৰমেশ্যন, সেইটো ইনফৰমেশ্যন আহি গৈছে, য'ত এনেকৈ দিয়া আছে 32,000 পোষ্ট এতিয়াও এডভাৰটাইজ যোগে ওলাব আছে আৰু সেই এডভাৰটাইজ আপোনালোকৰ 10 ছেপ্টেম্বৰ 2023 ভিতৰত ওলাব বুলি কৈছে। একজেক্ট ডেটটো সেইদিনাই ওলাব বুলি কোৱা নাই, সেই ভিতৰত ওলাব, মানে 10 ছেপ্টেম্বৰ 2023 ভিতৰত ওলাব। আৰু সেইখিনি কোনটো পোষ্টত কিমান ওলাব সেইটো দিয়া আছে। ইয়াত কৈছে কি বুলি হোম বুলি দিয়া আছে। হোম ইয়াত আপোনালোকৰ পুলিচৰ থাকিব, SI বা কামাণ্ডো তেনেকৈ কনষ্টেবলৰ যি ওলাব সেইটোত ইয়াত আহিব। ইয়াত দিয়া আছে 4,097টা পোষ্ট বুলি। হেল্থত এতিয়াও আছে 5,105টা পোষ্ট এতিয়াও। এডুকেশ্যনত বহুত দিয়া আছে 10,299টা পোষ্ট। তেনেকৈ PNRDত দিয়া আছে আপোনাৰ 1,176টা পোষ্ট আছে বুলি কৈছে। আৰু গ্ৰেড 3ত দিয়া আছে 7,073টা পোষ্ট আৰু গ্ৰেড 4 এতিয়াও আছে 4,939। একেবাৰে ভাল লগা আমাৰ ইনফৰমেশ্যন আহি গৈছে আৰু আজি জাষ্ট 2-3 ঘণ্টা আগতে এইটো পাব্লিছ হৈছে। তো সকলোৰে আগত এই ইনফৰমেশ্যন আগবঢ়ালোঁ। ধন্যবাদ থাকিল।